আনন্দৰ ফুল চক লংডিং পোৱাগে নাই এতিয়া পাহাৰৰ এটা ৰাস্তা কাষতে ৰখিছো অকমান জিৰণি লৈছো আৰু মজা জেগা মজা এনজয় কৰি আছো মজা বিউটিফুল নেচাৰ ৰাস্তা মাজতে ভূমি মানে বৰষুণটো একা হৈ আছিল যে এই কোমল হৈ সোমাই গৈছে মাজে মাজে বেয়া মানে ইমানো ফালি নাহিব একে নৰ্মেলত আহি যাব আৰু মজা ষ্টাৰ্ট বন্ধ কৰিও আহি থাকিব ষ্টাৰ্ট বন্ধ কৰি আহি আছে অৰুণাচলৰ লংডিঙত গৈ আছো ৰাস্তা বহুত কেয়া বেকা আছে পাহাৰৰ মাজেদি কাটি বনাইছে আৰু এইটো হ'ল 2 লেন আৰু লংডিং আপোনালোকেও ফুৰিবলৈ আহিবলৈ হ'লে সোণাই সাইডৰ পৰা শিৱসাগৰ সাইডৰ পৰা আহিলে হাপেখাতি চাৰিআলি পোৱাৰ পিছত আপোনালোকে হাপেখাতি চাৰিআলিটোত যিটো কানুবাৰী যায় মানুহক খুন্দিলে হ'ব কানুবাৰী যোৱা ৰাস্তা দি সোমাই দিব লাগিব সোমাই আহি 6 কিলোমিটাৰ অহাৰ পিছত আপোনাৰ অৰুণাচলৰ বৰ্ডাৰ পাব অৰুণাচল বৰ্ডাৰ পোৱাৰ পিছত তাত আপোনালোকৰ টুৰিজিম এই অফিচ আছে তাত আপোনালোকে এন্ট্ৰি কৰিব লাগিব পাছ ল'ব লাগিব এটা মানুহৰ 50 টকাকৈ লয় ডকুমেণ্টছ ক'বলৈ গ'লে আধাৰ কাৰ্ড পান কাৰ্ড সেইবিলাক নিবিচাৰে ড্ৰাইভিং লাইচেঞ্চ বিচাৰে তেল চেল পূৰা ভৰাই আহিব ৰাস্তা 44 কিলোমিটাৰ তেল ডিপু নাই লংডিং টাউনলৈ লংডিংখন এখন ডিষ্ট্ৰিক্ট হয় আৰু কানুবাৰী এডোখৰ এলেকা হয় দেখিছেনে কি ধুনীয়া এইফালে পানী পৰি আহে এইবোৰ লেণ্ডশ্লাইড হৈ থাকে খহি আহে সাৱধান বাৰিষা বতৰত আহিবলৈ ৰিক্স হয় বাৰিষা বতৰত এইবিলাক পূৰা খহি গ'ল লেণ্ডশ্লাইড আৰু চব টাৰ্ণিঙে আছে আৰু স্কুটি পাহাৰৰ ওপৰত উঠিলে মানে হাইটো কমি যায় যিটো স্পীড বস্তুটো নাই স্পীডটো কমাই দিয়ে এইটো পাহাৰৰ গতিবেগে এতিয়া মই এক্সেল গোটেইডালে পকাই দিছোঁ নুঠে স্পীডে নুঠে এটা লিমিটতে যাব মানে কিন্তু যাবই নেকি শক্তিমান আৰু নাম দিছোঁ শক্তিমান স্কুটি আপোনালোকে জানে কেনেকুৱা লাগিছে নামটো জনাব শক্তিমান আৰু ধুনীয়াকৈ মডিফাই কৰিম আৰু এটা নিজৰা পানী পৰি আছে ওপৰৰ পৰা কেনেকৈ ট্ৰাকবিলাক চলাই আপোনালোকে চাওক কাটে দিছে নাই আৰু আপোনাৰ এনেকুৱা মজা ভিউ এটা দেখাবলৈ গৈছে আপোনালোকে ভিউটো চাওক ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব কি মজা এটা ভিউ দেখাম আপোনালোকে চাওক
চব কি ধুনীয়া এইটো পাহাৰ। আৰু সূৰ্যটো ডাৱৰখিনিয়ে ঢাকি থৈছে, পাহাৰটোত ডাৱৰ লাগি আছে। ভিউ এইটো পাহাৰ, এইফালে আমাৰ শক্তিমান ৰখি আছে আৰু এইফালে এটা ধুনীয়া দেখুৱাইছোঁ চক